নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সবিতা আপোনালোক সকলোকে মোৰ পুনৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এতিয়া 10টা বাজিছে। 10টা বজাত আমি যাবলৈ ওলাইছোঁ অৰুণাচললৈ। অৰুণাচলত এতিয়া গৈ পেলাই আমি ডিব্ৰুগড়ত থাকিমগৈ। থাকি পেলাই আমি ৰাতিপুৱা আকৌ সোনকালে ওলাই যাম অৰুণাচললৈ। এয়া মোৰ লগত আছে বৰুৱা, এয়া পূৰ্ণিমা, এইফালে আছে দীপজ্যোতি দা, এইফালে জান আছে। বলক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকেও স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো চাই যাব আৰু চাই যদি ভাল পায় মোৰ চেনেলটো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সুপ্ৰভাত জনালোঁ সকলোকে। আজি মহালয়া, আমিও 3টা বজাতে ওলাই আহিলোঁ অৰুণাচললৈ বুলি। এতিয়া চাওকচোন, আমি আহি অৰুণাচল ইয়াত সোমাই গ'লোহি। অৰুণাচল সোমাই পেলাই আমি এতিয়া এইখিনিতে এখন ৰয়িং গেট পাম। এখন চাওক ৰয়িং গেটৰ তলেদি আমি এনেকৈ সোমাই আহিলোঁ। সোমাই আহি এনেকৈ আমি এতিয়া মায়'দিয়া ৰাস্তাত আহি আছোঁ। মায়'দিয়া ৰাস্তাটো চাওকচোন, খুব ধুনীয়াকৈ ৰাস্তাটো বনাই থোৱা আছে, আহিবলৈ একো অসুবিধা নহয়। পাহাৰীয়া ৰাস্তা নিচিনা নালাগে দেখিলে, চাওকচোন সঁচাকৈ বহুত ধুনীয়া লাগে। মানে চাৰিওফালে সেউজীয়া গছ গছনিৰে ভৰা। চাওকচোন এবাৰ পৰিৱেশটো। এতিয়া আমি আহি মায়'দিয়া পালোহি। মায়'দিয়াত এয়া চাওক, এফালে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মায়'দিয়াত এভাগ মন্দিৰ আছে, এয়া চাওক মন্দিৰ ভাগতে এবাৰ মই আৰু আমাৰ ল'ৰাই মিলি অকণমান সেৱা জনালোঁ বাহিৰৰ পৰাই। সেৱা জনাই পেলাই এতিয়া আপোনালোকক এইফালে দেখুৱাম। দুটামান ভিউ পইণ্ট আছে, ভিউ পইণ্টকেইটা আপোনালোকক দেখুৱাম। ডিচেম্বৰ মাহত আহিলে ইয়াত বেছি বৰফ পৰে, নৱেম্বৰ ডিচেম্বৰ মানৰ পৰা। এতিয়া অলপ ডাৱৰ নিচিনা হৈ আছে। এইখিনি আপোনালোকক, এইফালে এটা আৰ্মি কেম্প আছে। বাকী এয়া চাওকচোন ভিউ পইণ্টটো, যেন ডাৱৰ একদম আকাশে ডাৱৰে যেন লাগি আছে। কিমান সুন্দৰ লাগিছে চাওকচোন আঁতৰৰ পৰা চাই। মই অলপ জুম কৰি দেখুৱাইছোঁ। খুব ধুনীয়া মানে এক পৰিৱেশ আৰু কি বুজাম আপোনালোকক, মানে খুব ভাল লগা। তাৰপিছত আমি মায়'দিয়াৰ পৰা এনেকৈ আহিলোঁ। আহি পেলাই আগলৈ কিমান পাৰোঁ যাওঁ বুলি গৈ আছোঁ। গৈ কিমান দূৰ পাওঁগৈ চাওঁচোন, আপোনালোককো দেখুৱাওঁ। ভিউ পইণ্টবোৰ মই ৰৈ দেখুৱাই গৈছে, চাওকচোন যেন পাহাৰে আৰু ডাৱৰবোৰ একেলগহে হৈ আছে। এইফালে এয়া চাওক পাহাৰ, আৰু এইফালে এনেকৈ শিলেৰে পানী আহি থাকে। পানী আহি থকাৰ এক দৃশ্যও মই আপোনালোকক ইয়াত দেখুৱাই দিছোঁ। পানীবোৰ খুব চাফা পানী। বাকী আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ কথানো কি ক'ম, ক'বলৈতো মানে কৈ থাকিলে মানে শেষ নোহোৱা, ভাষা নাই কোনো ক'বলৈ। খুব সুন্দৰ পৰিৱেশ। আপোনালোক কোনোবা যদি অহা নাই তেতিয়াহ'লে এবাৰ আহিব, আহি পেলাই চাই যাবহি। এইটো ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ। অৰুণাচলৰ বাকীকেইটা ভিডিঅ' আপোনালোকক আগবঢ়াই যাম, চাই থাকিব। এতিয়ালৈ বাই বাই।